আহি পাই গ'লোঁ কাৰাগাৰত। এইটো মোক কাৰাগাৰ হয় আৰু মোক যাতে এইটো ঘৰত নোসোমাই মোৰ ভৱিষ্যত ৰখা এইটো ভিতৰত সোমালে আৰু মোৰ উপায় কি হ'ব বাৰু। হে দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল হাবিজুৰ ব্লগছ। তো আজি আহিছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত আৰু সি মোক আহিব দিছিল। এই মোৰ ফ্ৰেণ্ড আৰু এই মোৰ ফ্ৰেণ্ড, দুটাই ফ্ৰেণ্ড। তো সি মোৰ ভিডিঅ' বহুত চাই আৰু মোক কৈছে যে হাবিজুৰ দা তুমি আহা মোৰ তাতে, মোৰ লগত দেখা কৰি যোৱা। সেইকাৰণে মই আজি আহিছোঁ আৰু ৰাস পূজা আছে নগৰ পৰা, তাতে যাম। সেইকাৰণে ইয়াৰ ঘৰলৈ উঠিছোঁ। তো সি মোৰ ভিডিঅ' চাই। দাদা মোৰ ঘৰত আহিছে, মই বহুত সন্তুষ্ট হৈছোঁ আৰু ময়ো এখন ইউটিউব চেনেল খুলিছোঁ। মোৰ চেনেলটো হ'ল RA Creator 20M। লগতে মোৰ ভাগিনো আছে। এই ভাগিনটোৱে মানে সিও এটা ইউটিউব চেনেল খুলিছে, MHR মিউজিক ষ্টুডিঅ'। ইয়াৰ চেনেলটো চাই দিব, ধুনীয়া ধুনীয়া ভিডিঅ' পাই তো যাব। চাই দিব মোৰ ভিডিঅ'টো চাই আৰু মোক ভাল পাই যদি ইহঁতকো ভাল পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আহো বাই। তো যাই আছোঁ এতিয়া। হে দোস্ত, আমি আহি পালো মেলা। এইটো হ'ল নগৰবেৰা, ৰাস পূজা হৈ আছে। তাতে যাম আৰু বহুত বস্তু আছে, কি ক'ম বাৰু। আণ্ডাৰত কিবি একো দেখা নাযায়। তো দেখা নাযাব কি আৰু, যাই আছোঁ দেখুৱাবৰ কাৰণে আৰু পূৰা পোহৰত যাই আছোঁ আৰু। ৱাও, বহুত মানুহ আহিছে, বহুত ভাল লাগিব আৰু কেইটামান লাগিব মস্তি কৰি আজি বহুত বস্তু চাম বাৰু। কি কৰি আছে বাৰু, ক'ত কৰি আছে মই চাম আৰু কি তামাম লাগি আছে। তো চাই আছোঁ। তো এতিয়া যাম। তো ইয়াত বহুত বস্তু আৰু চাই থাকোঁ বস্তুখিনি। তো হয় এইটো ৰাষ্ট্ৰীয় বাণিজ্য মেলা। তো গীতৰ ভিতৰেদি সোমাই আছোঁ আৰু ৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰু কি বহুত বস্তু আছে। তো চাম আজি। তো গেটৰ ভিতৰত আহিলোঁ, সোমাই দি আছোঁ ভিতৰত। হোটেল আৰু খাম দিয়া পিছত আমাৰ হোটেলত কিবা কিবি আছে, মই পিছত চাম। এতিয়া মেইন জেগাত যাই আছোঁ। আমি আহি পাইছোঁ আৰু এইটো বহুত বস্তু আছে আৰু চব ভিতৰত সোমাই আছোঁ। বহুত বস্তু দেখাম আৰু আছোঁ বলক বস্তু চাবলৈ। বহুত বস্তু চব আহি পাই গ'লোঁ। এইটো চব মই দেখাই আছোঁ, ওচৰত যাই পিনে দেখাই আছোঁ। আহি পুতলা বট দেখা পালোঁ। এইটো পুতলা বট আৰু এইটো হ'ল নাম প্ৰখণ্ড। কি ধুনীয়াকৈ বনাইছে চাহ। নাম প্ৰখণ্ড দেখা পালোঁ আৰু দেখা বহুত বস্তু দেখাম। তো চাই আছোঁ। এইটো নাম প্ৰখণ্ড আৰু এই ডানফালে এখন আছে হ'লে আৰু এইটো হ'ল তামাম অজন্তা। ৱা কি ধুনীয়া। তো চাই আছোঁ আৰু ইয়াতে নাম আছে, নামটো দেখাম দেখি আছোঁ আৰু বহুত বস্তু চাই আছোঁ। তলবলক ভিডিঅ'টো চাই থাকোঁ। বহুত বস্তু চালোঁ আৰু কি ধুনীয়া লাগি আছে আৰু চাই আছোঁ, দেখাই আছোঁ চব। ৱাও নাইচ টু মিট। আৰু দেখাম আপোনালোকক বহুত বস্তু। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বন্ধুসকলে। হয়তো আৰু এটা বস্তু, তো বস্তুটো হ'ল কালি দমন। কালি দমন আৰু এইটো হ'ল ননীচুৰ। তো ননীচুৰ পালোঁ আৰু ইয়াত হ'ল গকুল দমন। আৰু ইয়াত কাৰাদণ্ড বুলি আছে। তো কংস কাৰাগাৰ। তো ফাইনেলি কংস কাৰাগাৰ পালোঁ। তো কংস কাৰাগাৰ কিবা কম আহি পাই গ'লোঁ কাৰাগাৰত। এইটো মোক কাৰাগাৰ হয় আৰু মোক যাতে এইটো ঘৰত নোসোমাই মোৰ ভৱিষ্যত ৰখা এইটো ভিতৰত সোমালে আৰু মোৰ উপায় কি হ'ব বাৰু। তো চাই থাকক ভিডিঅ'। আৰু বস্তু এটা পালোঁ, চুপাৰ হিট। আৰু বহুত বস্তু আছে ইয়াত, বহুত বস্তু। তো চাই থাকক আৰু দেখাম আপোনালোকক। আৰু এইটো হ'ল কি, ইয়াতে যাইছোঁ মই পাই গ'লোঁ আৰু বহুত বস্তু। চাকাটা চেলফি লৈ লওঁ। নাইচ হ'ল আৰু তো যাই আছোঁ এতিয়া। তো আহি পাই গ'লোঁ বৃন্দাবন। তো এইটো হ'ল বৃন্দাবনত সোমাই আছোঁ। এই মাত্ৰ বৃন্দাবনত আহিলোঁ। তো বৃন্দাবনত যাই আছোঁ। আহি পালোঁ বহুত বস্তু চাওক, কি ধুনীয়া বস্তু। আৰু দেখাই ৱাও
কি ছুপাৰ হিট বহুত বস্তু চালোঁ আৰু চাই আছোঁ আপোনালোকৰ সন্মুখত দিম আৰু বহুত বস্তু এইটো আৰু বস্তু দেখাই আৰু এটা বস্তু দেখাম আপোনালোকক তো চাম আৰু বস্তু দেখাম আৰু বেলেগ বহুত বস্তু দেখাম আপোনালোকক তো ভিডিঅ'টো চাই থাকক যাই আছোঁ তো যাই আছোঁ আৰু জিলাপিৰ দোকানত গৈছে আৰু মোৰ ফ্ৰেণ্ড ফাইনেলি আমি আহি পাইছোঁ মোৰ ফ্ৰেণ্ডসকলক ফাইনেলি আহি পাইছোঁ চ' ফাইনেলি আমি আহি পাইছোঁ আৰু মোৰ ফ্ৰেণ্ড এইটো হাই বহুত আৰু দেখাম আৰু বহুত বস্তু দেখাম চাই থাকক ভিডিঅ'টো তো আৰু বহুত দেখাই আছোঁ চ' আনিছে আৰু চাওক কি আনিছে চাই আছোঁ জিলাপি আৰু ভুজিয়া বহুত বস্তু বনাইছে চব খাই আছোঁ সুপাৰ টেষ্টি আৰু বহুত বস্তু সুপাৰ তো খাই আছোঁ বলক পানীটো ক'ত পোৱা যায় এতিয়া যাম পানী ল'ব তো পানী ল'ব আহিছোঁ ফাইনেলি পানী কাৰ পানী দুটা ল'লোঁ তো পানীটো লৈ ল'লোঁ বলক পানী এতিয়া খাম আৰু মোক নিদিলে আৰু আহি আৰু এটা বস্তু দেখালোঁ তো এইটো অলপমান শুনিম বহি থাকি চ এতিয়া বহি আছোঁ ইয়াত বহুত বস্তু শুনিলোঁ আৰু এতিয়া ডাইৰেক্ট যাম ফটো কিনিবলৈ ফাইনেলি আমি আহিলোঁ ফটোৰ দোকানত ফটো কিনিম এতিয়া কোনটো ফটো ভাল লাগে সেইটো ল'ম আৰু দিয়া চাই থাকোঁ ফটোটো দাদা এইটোতো 20 টকা ন ঠিক আছে বাৰু এইটো পেক কৰি দিয়া এইটো কিমান 20 টকা কোনটো ল'ম বাৰু বাবু বহুত ভাল লাগি আছে মোৰ এইটো পিকচাৰ এইটো দিয়া দাদা চ' ফাইনেলি আমি লৈ ল'লোঁ এইটো 20 টকা দিয়ে দাদা লোৱা চ' এইটো কিনি ল'লোঁ